নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? সকলোৰে ভালনে? আৰু আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া আছোঁ ফাৰ্মত আৰু ধুনীয়াকৈ কুকুৰাখিনিৰ লগত অকণমান চাবলৈ উলিয়াই আহিছোঁ সিহঁতক, আৰু কেনেধৰণেনো আছে, কি কি খাবলৈ দিছোঁ আপোনালোককো দেখাম, কি কৰি আছোঁ বাৰু দেই। এতিয়া কলপাত কেনেধৰণে পেলাই থৈ দিছোঁ এইখিনি চাওকচোন, এনেকৈ আছে। এইখিনি সৰু সৰু পোৱালি এনেকৈ নেট লগাই আপোনালোকে বাহিৰত মেলি থৈ দিব। মই এনেকৈ ধুনীয়াকৈ মেলি থৈ দিওঁ। এতিয়া ধুনীয়াকৈ চৰি ঘূৰি ফুৰি দানা নাই দিয়া, দানা যিহেতু এতিয়া পিছবেলা হৈ আছে, এতিয়া নাই দিয়া, একেবাৰে গধূলি টাইমত ভৰাই দিম দানা। ইহঁতৰ বয়স আপোনালোকৰ চাবলৈ গ'লে কুকুৰাবিলাকৰ 1.5 মাহমান হৈছে। সিহঁতৰ বয়স 1.5 মাহ হ'ব, 2 মাহ হোৱা নাই, 1.5 মাহ মানেই হৈছে। আৰু সিহঁতৰ কেনেকুৱা হৈছে আপোনালোকে জনাবলৈ একেবাৰে বন্ধু বান্ধৱীসকল। এতিয়া কুকুৰাখিনি চাওক, কুকুৰ সোমাই আছে। সিহঁতি মানে অকল ভিতৰত সোমাই থকা ধান্দাটো অলপমান বেলেগ, মানে সিহঁতি ভিতৰত সোমাই নাথাকে। এনেকৈ আহি পিনে বাহিৰত ঘূৰি ফুৰিব লাগে, তেতিয়া ভাল। বাহিৰত এটা দুটা থাকে এনেকৈ, তাৰপৰা এইফালে ক'ৰবাত ঘূৰি আছে, কোনোবা গৈ পিনে এইখিনি দেখিছেনে, ইয়াত শুই আছে। এইফালে ইয়াত এনেকুৱা সোমাই আছে, আকৌ এইখিনি এইফালে ভিতৰত সোমাই আছে। মানে সেনেকৈ থাকে কুকুৰাবিলাক, ক'ব উপায় নাই। মানে সিহঁতি তেনেকৈ থাকি ভাল পায়। আৰু এইবিলাক পানী ধুনীয়াকৈ এনেকৈ দি দিছোঁ। পানীৰ লগত আপোনালোকৰ পানীত আজি হেৰি খাবলৈ দিছোঁ, আপোনাৰ লিভাৰ টনিক খাবলৈ বুলি দিছোঁ। আৰু লিভাৰ টনিক মাজে সময়ে সিহঁতক দি থাকোঁ, সিহঁতে লিভাৰটো যাতে ভাল হৈ থাকে তাৰ কাৰণে। তাৰপিছত আৰু দানাটো এতিয়া বৰ্তমান মই গডৰেজৰ খুৱাই আছোঁ, আৰু আপোনালোকেও খুৱাব গডৰেজৰ, ভাল পাব আৰু ৰিজাল্ট খুব ভাল পাব। আৰু সিহঁতক আমি একদম 2 মাহত মানে ৰেডি কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। 2 মাহত ৰেডি কৰিবৰ কাৰণে বহাগত সিহঁতক ধুনীয়াকৈ বিকিব পৰা মই কৰিবই লাগিব, মানে বহুত চেষ্টা চলাই আছোঁ সিহঁতক ধুনীয়াকৈ বহাগত বিক্ৰী কৰিবৰ কাৰণে। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এটা গ্ৰ'থ প্ৰমোটাৰ খুৱাম বুলি ভাবে, আপোনালোকক মই স্ক্ৰীণত দেখাই দিছোঁ, আপোনালোকে এইটো খুৱাব পাৰে। আৰু আপোনালোকে ৱেটৰ কাৰণে যদি আপোনালোকে খুৱাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে জিপ্ৰ'মিনটো আপোনালোকে ইউজ কৰিব পাৰে। এইটো খুব ভাল ৰিজাল্ট পায়। অলপমান গোন্ধ এটা আহে জিপ্ৰ'মিনৰ, হ'লেও মানে আপোনালোকে পানীখিনি সলাই থাকিব, কম কৰি দিব খাবলৈ সিহঁতক, যাতে অকণমান আধা ঘণ্টামান এৰি পিনে সিহঁতক কি কৰিব, দানাটো খাবলৈ প্ৰথম দি দিব, তাৰপিছত আধা ঘণ্টামান সিহঁতক পানী খাবলৈ নিদিব। তাৰপৰা আপোনালোকে জিপ্ৰ'মিন মিলাই ধুনীয়াকৈ পানীত খাবলৈ বুলি সিহঁতক দি দিব। তেতিয়াহ'লে কি হ'ব, আপোনালোকে গোটেইখিনি পানী লগালগ খাই শেষ কৰি দিব। আপোনালোকৰ সেই চেণ্টটো মানে নাথাকিব। আপোনালোকে যিটো মানে কিছুমানে ভাল পায়, সেইটো মোৰ মানে সিমান ভাল নালাগে, হ'লেও মানে ইউজ কৰিবলগীয়া হয় না। মই সেইটো ট্ৰিকত মানে ইউজ কৰোঁ, তেতিয়া সিহঁতি খাই সোনকালে শেষ কৰি পেলাই যে, তেতিয়া তাৰমানে সিমান গোন্ধটো নাথাকে, মানে নহ'লে অলপ গেলা গেলা গোন্ধাই মানে জিপ্ৰ'মিনটো, সেইটো কথা মানে। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকৰ যিটো পানী ডিংকাৰটো এনেকৈ ধুনীয়াকৈ আপোনালোকে চাফা কৰি ৰাখিব। এইটো যিহেতু এতিয়া লেতেৰা হৈ আছে যে, এইটো আমি এতিয়া চাফা কৰি দিম চব। এনেকৈ এইটো পেলাই দিলোঁ নহয়, এতিয়া এইটো এনেকৈ চাফা কৰি পিনে ৰাখিব পানীটো যিমান পাৰে। পানীটো মানে যিমান চাফা কৰি ৰাখিব সিমানে মানে ভাল। আৰু সিহঁতক মই দেখাই দিছোঁ, এইটো চাওক এনেকৈ আছে, দেখিছেনে? কুকুৰাখিনি এনেকৈ থাকিয়ে সিহঁতি ভাল পায়, শুব খাব তেনেকৈ থাকে। আৰু এইখনে মোৰ সৰু সুৰা ফাৰ্ম, আৰু ফাৰ্মত বহুত কাম কৰিবলগীয়া থাকে, আৰু এইবিলাক কৰি ভাগ লাগি যায়। আপোনালোকে ৱেটৰ কাৰণে সেইকেইটাই খুৱাব। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, আৰু নতুন এটা ভিডিঅ' লগ পোৱাৰ সকলোকে ধন্যবাদ।